सिन्डिकेटजों धोनि जानायफोराल' दा बिजेपिआव दं। आसाम बिजेपिआव अरिजिनाल गैला, सालानिफोरानो फोजोबस्रांजोब्बाय। रिपुन बरानि बिबुंथि। दिनै गसाइगाव महकुमानि सिङाव थानाय हावरियाफेदआव तृणमूल कंग्रेसनि गेदेर सुबुं गौमा जानानै थाङो। फैगौ लकसभा बिसायख'थिनि थाखाय दानिफ्रायनो साखाफारा आसाम तृणमूल कंग्रेस राजखान्थि दोलोआ। लोगोसे फैबाय थानाय लकसभा बिसायख'थियाव तृणमूल कंग्रेसआ मिरुजों लोगो लानानै सोरखार दागोन आरो लकसभा बिसायख'थियाव मोनबा बियाबाव बिजाथि फसंनायनि दाबि खालामगोन होननानै फोरमायदों आसाम तृणमूल कंग्रेसनि आफादगिरि रिपुन बरा बिथाङा। आरो बिजेपिआव दायो गोख्रों मावथि आरो नंगुबै बिजेपि गैला, गासैबो सालानि गोजासै आरो जायहा सिन्डिकेटनि दोहोनजों दोहोनि जानाय बिसोरल' बिजेपिआव दंसै होननानैबो बुंथियो। আমি অসমত অসম তৃণমূল হিচাপে আমি 5টা লোকসভা সমষ্টিত আমি শক্তিশালী। আমি এই 5টা সমষ্টিত আমি বিজেপিক প্ৰতিহত কৰিব পাৰিম বা বিজেপিৰ লগত ভাল যুঁজ দিব পাৰিম। আমি 5টাৰ কাৰণে প্ৰস্তুত আছোঁ, কিন্তু প্ৰস্তুত থাকিলেও যে যিটো ইণ্ডিয়া হিচাপত গোটেই ৰাষ্ট্ৰীয় নেশ্যনেল লেভেলত যিটো ৰণকৌশল হ'ব, যিটো সিদ্ধান্ত হ'ব, সেই সিদ্ধান্ত অনুযায়ী আমি অসমতো আমি প্ৰাৰ্থিত্ব আগবঢ়াম। বৰ্তমান এইটো নপুৰণি বিজেপি হৈছে কি শুনক, এইটো বিজেপিৰ আচল চৰিত্ৰটো ওলাই পৰিছে। মই ভাৰতৰ বিজেপি নকওঁ, আমাৰ যদি অসমৰ বিজেপি চাই, তে অসমৰ যিটো বিজেপি এইটো হৈছে কমপ্লিটলি যেনেকৈ আমাৰ গাঁৱলীয়া ভাষাত কয় চালানী মাছ, চালানী মুৰ্গী, যিটো ব্ৰইলাৰ চিকেন, যিটো চালানী, অসমতো বিজেপিটো চালানী বুলি ক'ব লাগিব। কাৰণ অসমত বিজেপিটো গোটেইবিলাক বাহিৰৰ পৰা, সৰ্বানন্দ সোণোৱাল তেওঁ এজিপিৰ পৰা গৈ বিজেপি হৈ বিজেপিৰ চিফ মিনিষ্টাৰ হ'ল, হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ লগত তেওঁৰ যিমানবিলাক সাংগু পাংগু আছে, বাকী মন্ত্ৰীবিলাকৰ মই নাম নকওঁ, চবটো কংগ্ৰেছ আছিলে, কংগ্ৰেছৰ পৰা গৈ বিজেপি হৈ আজি বিজেপি। গতিকে অৰিজিনেল বিজেপি ক'ত? যিটো লোকেল মাছ বুলি আমাৰ দুই এটা আছিলে, এইটো একেবাৰে এই নতুনবিলাকে চালানীবিলাকে অৰিজিনেলটো একদম শেষ কৰি দিলে। গতিকে আজি সেইকাৰণে এতিয়া বিজেপিত এইটোৱে যুদ্ধ চলিছে। আপুনি যিটো কৈছে নপুৰণি, এইটোৱেই যে যিবিলাক অৰিজিনেল, যোনে বিজেপি গছ ৰুইছিলে, যোনে পদুম ফুলৰ শিপা অসমত ৰুইছিল, সেইবিলাক আজিকালি পূৰা নাপাত্তা হৈ গ'ল। চিণ্ডিকেটৰ টকাৰে যিবিলাক আজি ধনী হৈছে, তে সেইবিলাকে গোটেই বিজেপি আজি গ্ৰাস কৰি পেলাইছে। নাই, আমি এইটো প্ৰাৰ্থিত্ব আমি এতিয়া কেইটাত দিম সেইটো আমি আজি সিদ্ধান্ত কৰিব পৰা নাই, কাৰণ সেইটো গোটেই ইণ্ডিয়া ভিত্তিত সিদ্ধান্ত হ'ব, যিটো আমাৰ বিৰোধী জোঁট হৈছে। কিন্তু আমি প্ৰস্তুতি চলাই আছোঁ 5টাৰ কাৰণে।